গুড ইভিনিং। চ' আজি আমি এটমছ এণ্ড মলিকুলছৰ বিষয়ে শিকিম। আজি কেমেষ্ট্ৰি শিকিম, ঠিক আছে। এতিয়া এটম বস্তুটো কি হয় চোৱা। এতিয়া আমি এখন ৱাল বনাইছোঁ হা, ৱাল এখন বনাইছোঁ। এতিয়া ৱাল বনাবৰ কাৰণে আমাক কি লাগে? ব্ৰিক্স লাগিব নহয়, ইটা লাগিব। তো ব্ৰিক্সবিলাক লগাই পেলাই আমি কি ফৰ্ম কৰিম? এখন ৱাল এখন বনাম আৰু, ঠিক আছে। এইবিলাক ব্ৰিক্স হয়, অ'কে। ব্ৰিক্স গোটেইবিলাক ব্ৰিক্সেই আৰু এই ব্ৰিক্সবিলাক আমি লগাই পেলাই ৱালখন বনালোঁ। এতিয়া এই ৱালখনৰ স্মলেষ্ট পাৰ্টটো কি হয়? ব্ৰিক্স হয়, ঠিক আছে। তেনেকৈ এতিয়া ছাপ'জ এটা মেটাৰ আছে, ঠিক আছে। মেটাৰ মানে কি হয়? যিকোনো এটা অবজেক্ট হ'ব পাৰে আৰু এই মাৰ্কাৰটো কি হয়? এটা মেটাৰ হয়। এই বস্তুটো কি হয়? এটা মেটাৰ হয়। এই বৰ্ডখনো কি হয়? এটা মেটাৰে হয়। এতিয়া মেটাৰত কি থাকে? কিছুমান স্মল স্মল পাৰ্টিকলছ থাকে। বহুত থাকিব দেই, বিলিয়নছত আছে, কিন্তু অলপ নাই। এনেকুৱা স্মল স্মল পাৰ্টিকল আছে আৰু এই গোটেইবিলাক স্মল স্মল পাৰ্টিকলে লগ লাগি পেলাই এই মেটাৰটো ফৰ্ম কৰিছে। এতিয়া এই স্মল স্মল পাৰ্টিকলছবোৰক কি বুলি কোৱা হ'ব? এটম বুলি কোৱা হ'ব। বুজি পালা এতিয়া? চ' আমি এটম বুলি ক'লে কি ক'ম এতিয়া? স্মলেষ্ট পাৰ্টিকল অফ মেটাৰ ইজ ন'ন এজ এটম। চ' smallest particles of matter is called atom. এইটো বেসিক, ঠিক আছে। ইয়াতছে আমি বেছিকে লিখিব নালাগে। এইটো একদম বেসিক কনসেপ্ট হয় এটমৰ। এতিয়া এটম মানে আমি কি গম পালো? পাৰ্টিকলছ হয়, ঠিক আছে। একদম সৰু সৰু পাৰ্টিকলছ হয়। সেই পাৰ্টিকলছত কি থাকে এতিয়া সেইটো জানিব লাগিব নহয়। এতিয়া এটমৰ চোৱা, এতিয়া এটম দেই, এটম। এতিয়া এটমৰ চেণ্টাৰত নিউক্লিয়াছ থাকে। কি থাকে? নিউক্লিয়াছ থাকিব। So এইটো হ'ল চেণ্টাৰ অফ দ্য এটম, এণ্ড চেণ্টাৰ অফ দ্য এটম ইজ ন'ন এজ নিউক্লিয়াছ। এতিয়া নিউক্লিয়াছত কি থাকিব চোৱা। নিউক্লিয়াছত থাকিব প্ৰটন প্লাছ কি থাকিব? নিউট্ৰন থাকিব। নিউক্লিয়াছত কি থাকে? প্ৰটন আৰু কি থাকিব? নিউট্ৰন থাকিব। আৰু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন বিলাকে সাৰ্কুলাৰ অৰ্বিটত কি কৰি থাকে? ৰিভল্ভ কৰি থাকে এৰাউণ্ড দ্য নিউক্লিয়াছ। তো নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰ্বিট আছে হা, সাৰ্কুলাৰ অৰ্বিট। এনেকুৱা সাৰ্কুলাৰ অৰ্বিট থাকে, এনেকুৱা সাৰ্কুলাৰ অৰ্বিট আছে আৰু নিউক্লিয়াছৰ চাৰিওফালে। এই সাৰ্কুলাৰ অৰ্বিট বিলাকত কি থাকিব? ইলেক্ট্ৰন থাকিব। এনেকৈ ইলেক্ট্ৰন থাকিব, এনেকৈ ইলেক্ট্ৰন থাকিব। বুজি পালা? এই ইলেক্ট্ৰন বিলাকে ৰৈ নাথাকে, মুভ কৰি থাকে। ক্লকৱাইজো হ'ব পাৰে, এণ্টি ক্লকৱাইজো হ'ব পাৰে। চ' আমি কি বুজিলো এতিয়া? এটমৰ চেণ্টাৰত কি আছে? নিউক্লিয়াছ আছে। আৰু নিউক্লিয়াছত কি আছে? প্ৰটন আছে আৰু কি আছে? নিউট্ৰন। আৰু তাৰ চাৰিওফালে কি আছে? ইলেক্ট্ৰন আছে। এইখিনি হ'ল। এইখিনি কি বুলি কোৱা হয়? এটমিক ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। ষ্ট্ৰাকচাৰ অফ এটম বুলি কোৱা হয় ইয়াক। মানে এটমটো দেখাত মানে এনেকুৱা হয়, ঠিক আছে। আমি খালী চকুৰে এটমটো দেখা নাপাওঁ। আমাক ইলেক্ট্ৰন মাইক্ৰস্কোপ লাগে হা। সেইবিলাকৰ বহুত দাম হয় মাইক্ৰস্কোপবিলাকৰ। চ' সেইবিলাকেৰেহে আমি এটমবিলাক দেখা পাব পাৰোঁ। কিন্তু আমি খালী চকুৰে এটম দেখা নাপাওঁ। এইটো মনত ৰাখিবা, বহুত বেছি সৰু হয়। এতিয়া চাবা, এই প্ৰটনৰ চাৰ্জ আছে এতিয়া, আৰু ইলেক্ট্ৰনৰ কি আছে? চাৰ্জ আছে। চ' দেয়াৰ আৰ টু টাইপছ অফ চাৰ্জ, পজিটিভ এণ্ড নেগেটিভ চাৰ্জ। চ' প্ৰটনৰ চাৰ্জটো কি হয়? পজিটিভ হয়। proton has positive charge. যদি প্ৰটনৰ চাৰ্জটো পজিটিভ হয়, ইলেক্ট্ৰনৰ চাৰ্জটো কি হ'ব? এতিয়া কি হ'ব কোৱা? যিহেতু প্ৰটনৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঘূৰি আছে আৰু প্ৰটনৰ চাৰ্জটো কি বুলি ক'লো মই? প্লাছ হয়। তে আল্টিমেটলি ইলেক্ট্ৰনৰ চাৰ্জটো কি হ'ব লাগিব? অবভিয়াছলি মাইনাছ হ'ব লাগিব। ইলেক্ট্ৰনৰ চাৰ্জ কি হ'ব এতিয়া? মাইনাছ হ'ব। বুজি পালা? চ' ইলেক্ট্ৰনৰ চাৰ্জটো কি হয়? মাইনাছ। ইলেক্ট্ৰন হেজ নেগেটিভ চাৰ্জ, ঠিক আছে। ইলেক্ট্ৰনৰ চাৰ্জটো কি হয়? নেগেটিভ হয়।
এতিয়া এই ডায়াগ্ৰামটো কি বুলি কোৱা হয় ষ্ট্ৰাকচাৰ অফ এটম বুলি কোৱা হয় ঠিক আছে এইখিনি বুজি পালা ইয়াত চাবা নিউট্ৰনৰ কিন্তু চাৰ্জ নাই ই পজিটিভো নহয় নিগেটিভো নহয় কিন্তু ঠিক আছে আৰু নিউক্লিয়াছৰ মাছটো 6টা নিউক্লিয়াছত কি আছে প্ৰটন আৰু যেহেতু নিউট্ৰন আছে সো নিউক্লিয়াছৰ মাছটো কাৰ ওপৰত ডিপেন্ড কৰিব প্ৰটন আৰু নিউট্ৰনৰ মাছৰ ওপৰত প্ৰটনৰ মাছ প্লাস নিউট্ৰনৰ মাছ এই দুটা প্লাস কৰিলে কাৰ মাছ ওলাই যাব নিউক্লিয়াছৰ মাছ ওলাই যাব আৰু নিউক্লিয়াছৰ মাছ মানে কি হয় এটমটোৰ মাছ আৰু এটমটোৰ মাছক কি বুলি কোৱা হয় এটমিক মাছ বুলি কোৱা হয় আমি পঢ়িম এতিয়া ঠিক আছে এইখিনি বেসিক আৰু এতিয়া আমি পিৰিয়ডিক টেবুলখন মনত পেলাব লাগিব ঠিক আছে পিৰিয়ডিক টেবুলত থাকে কি কিছুমান কেমিক্যাল এলিমেন্ট থাকে আৰু কেমিক্যাল এলিমেন্ট বিলাক এৰেঞ্জমেন্ট কৰা আছে ঠিক আছে তাতে মানে এৰেঞ্জ কৰা আছে তো সিৰিয়ালি অৰ্ডাৰত মানে এৰেঞ্জ কৰা আছে ঠিক আছে তো ফাৰ্স্ট এলিমেন্টটো কি আহে হাইড্ৰোজেন আহে সেকেন্ড এলিমেন্টটো কি আহিব আমি পঢ়িম এতিয়া সো এপিনে আছে কেমিক্যাল এলিমেন্ট আমাক গোটেইখিনি নালাগে ঠিক আছে কেমিক্যাল এলিমেন্ট আছে আৰু এপিনে আমাৰ লিখিছো এটমিক নাম্বাৰ ঠিক আছে সব শিকিম দেই আমি একফালৰ পৰা আমি গোটেইখিনি শিকিম এই ভিডিঅ'ত সো কেমিক্যাল এলিমেন্ট ফাৰ্স্টতে মই লৈছো হাইড্ৰোজেন সো কেমিক্যাল এলিমেন্ট কি লৈছো মই হাইড্ৰোজেন একদম ফাৰ্স্ট এলিমেন্ট হয়তো সো হাইড্ৰোজেনৰ এটমিক নাম্বাৰ কিমান হয় 1 হয় এতিয়া এটমিক নাম্বাৰ মানে কি বুজায় হেতু গম পাব লাগিব এতিয়া আমি এক্সাম্পল লওঁ হাইড্ৰোজেনৰ এটমটো লওঁ হাইড্ৰোজেনৰ এটমটো আমি কনসিডাৰ কৰিম মানে হাইড্ৰোজেনৰ এটমটো দেখাত কেনেকুৱা হয় আমি চাম এতিয়া এতিয়া চোৱা এটমিক নাম্বাৰে কি ৰিপ্ৰেজেন্ট কৰে জানা এটমিক নাম্বাৰ মানে হল নাম্বাৰ অফ protons present in the nucleus নিউক্লিয়াছত কিমানটা প্ৰটন আছে তাক কি বুলি কোৱা হয় এটমিক নাম্বাৰ বুলি কোৱা হয় এটো মনত ৰাখিব লাগিব গতিকে আমি এটমিক নাম্বাৰে মানে কি গম পালো নাম্বাৰ অফ protons present in the nucleus আৰু যিমানটা প্ৰটন থাকিব কিমানটা কি থাকিব ইলেক্ট্ৰন থাকিব এটো মনত ৰাখিবা এতিয়া হাইড্ৰোজেনৰ এটমিক নাম্বাৰ কিমান হয় 1 হয় তে হাইড্ৰোজেন এটমৰ নিউক্লিয়াছত প্ৰটন কেইটা আছে এটাই প্ৰটন আছে আৰু প্ৰটনৰ চাৰ্জটো কি হয় প্লাস হয় এটো প্ৰটন ঠিক আছে এতিয়া ইয়াৰ চাৰিফালে কি থাকিব ইলেক্ট্ৰন থাকিব মই কৈছিলোই নিউক্লিয়াছৰ চাৰিফালে কি থাকে ইলেক্ট্ৰন থাকে আৰু ইলেক্ট্ৰন বিলাকে ৰিভলভ কৰি থাকে ইন এ সাৰ্কুলাৰ অৰবিট তো এটো ইলেক্ট্ৰন এটো কি হয় ইলেক্ট্ৰন হয় আৰু ইয়াৰ চাৰ্জটো কি হ'ব মাইনাস এতিয়া মই যে কৈছিলো যে নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন দুইটা থাকে কিন্তু এতিয়া চোৱা হাইড্ৰোজেন এটমৰ নিউক্লিয়াছত অকল প্ৰটনহে আছে নিউট্ৰন নাই কিন্তু বুজিলে না এটো কি বস্তু হয় এতিয়া এটো হল প্ৰটন আৰু এটো কি হয় ইলেক্ট্ৰন আৰু এইখিনি কি হয় নিউক্লিয়াছ দেখিলা তো হাইড্ৰোজেন এটমৰ নিউক্লিয়াছত অকল কি আছে প্ৰটনহে আছে আৰু যেহেতু এটা প্ৰটন আছে সেইকাৰণে এটমিক নাম্বাৰ কিমান হয় 1 হৈ গল ঠিক আছে না এটো মনত ৰাখিব লাগিব এতিয়া তোমালোকে এখিনি পজ কৰি পেলাই নোট কৰি লোৱা হা নেক্সট আমি পঢ়িম এতিয়া হাইড্ৰোজেনৰ পিছত কোনটো এলিমেন্ট আহে হিলিয়াম এলিমেন্টটো আহে হিলিয়ামো কি হয় এটা কেমিক্যাল এলিমেন্ট হয় তো হিলিয়ামৰ এটমিক নাম্বাৰ কিমান হয় 2 হয় মানে হিলিয়ামত প্ৰটন কেইটা আছে দুটা আছে কিন্তু তেনেকে নিউট্ৰনো কেইটা আছে দুটা আছে এটো মনত ৰাখিবা হিলিয়ামৰ পিছত কি হ'ব জানা লিথিয়াম আহিব লিথিয়ামৰ এটমিক নাম্বাৰ কিমান হয় 3 হয় যেনে আহিব কি বেৰিলিয়াম এই BE কি বুজাই আছে বেৰিলিয়াম ঠিক আছে বেৰিলিয়ামৰ এটমিক নাম্বাৰ কিমান হয় 4 হয় বেৰিলিয়ামৰ পিছত কি আহিব বৰন আহিব কি আহিব বৰন আৰু বৰণক কি বুলি স্পেসিফাই কৰে বি বুলি স্পেসিফাই কৰে আৰু বৰণৰ এটমিক নাম্বাৰ কিমান আহিব 5 আহিব ঠিক আছে না হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন তাৰ পিছত কি আহিব কাৰ্বন ঠিক আছে কাৰ্বনৰ এটমিক নাম্বাৰ কিমান হয় 6
দেন নাইট্ৰজেন আহিব, নাইট্ৰজেনৰ কিমান হয় 7, দেন কি আহিব অক্সিজেন আহিব, অক্সিজেনৰ এটমিক নম্বৰ কিমান হয় 8 হয়, ঠিক আছে। দেন হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, দেন ফ্লোৰিন আহিব, ফ্লোৰিন, ঠিক আছে। ফ্লোৰিনৰ এটমিক নম্বৰ কিমান হয় 9 হয়, আৰু ফ্লোৰিনৰ চিম্বলটো কি হয় F। দেন কি আহিব নিয়ন, Ni মানে কি হয় নিয়ন, এইটো কি বুলি কোৱা হয় ইনাৰ্ট গেছ বুলি কোৱা হয়, ঠিক আছে, ইনাৰ্ট গেছ বুলি কোৱা হয়। আৰু নিয়নৰ এটমিক নম্বৰ কিমান হয় 10 হয়, কিমান হয় 10 হয়, ঠিক আছে। দেন কি আহিব সোডিয়াম, সোডিয়ামক কেনেকৈ ৰিপ্ৰেজেন্ট কৰে Na, ঠিক আছে। এইটো সোডিয়ামৰ এটমিক নম্বৰ কিমান হয় 11 হয়, ঠিক আছে নে। দেন আহিব মেগনেছিয়ামৰ চিম্বল কি হয় Mg, আৰু মেগনেছিয়ামৰ এটমিক নম্বৰ কিমান হয় 12, ঠিক আছে। মেগনেছিয়ামৰ এটমিক নম্বৰ কিমান হয় 12। তাৰপিছত তোমাৰ আহিব এলুমিনিয়ামৰ এটমিক নম্বৰ কিমান হয় 13। এইখিনি পজ কৰি নোট কৰি লোৱা, তোমালোকে মনত ৰাখিব লাগিব দেই, চিৰিয়েলি কিন্তু মনত ৰাখিব লাগিব, কিন্তু নহ'লে তোমালোকে ইয়াৰ পৰা যিকেইটা নিউমেৰিকেল প্ৰব্লেম আছে কৰিব নোৱাৰিবা, সলভ কৰিব নোৱাৰিবা, ঠিক আছে নে। মনত ৰাখিব লাগিব এলুমিনিয়ামৰ কিমান হয় এটমিক নম্বৰ 13। এলুমিনিয়ামৰ কি আহিব চিলিকনৰ এটমিক নম্বৰ কিমান হয় 14। দেন কি আহিব ফছফৰাছৰ কিমান হয় 15। দেন কি আহিব সালফাৰ, এইটো সালফাৰ দেই, সালফাৰৰ কিমান হয় 16। আৰু SI মানে কি জানা চিলিকন। এই সেমি কণ্ডাক্টৰ যে নাম শুনা হৈছে, আমাৰ যে মোবাইলৰ যে প্ৰচেছৰবিলাক বনায়, সেইবিলাক প্ৰচেছৰ কেনেকৈ বনায় এই চিলিকন সেমি কণ্ডাক্টৰ দি বনায়, শুনিছা। এই চিলিকনৰ মানে এটমিক নম্বৰ কিমান হয় 14 হয়, মানে চিলিকনত প্লাছ কেইটা আছে প্ৰটন কেইটা আছে 14টা প্ৰটন আছে, আৰু ইলেক্ট্ৰনৰ কেইটা আছে 14টাই আছে কিন্তু। দেন কি আহিল ক্লৰিন গেছ যে শুনিছা, এইটো ক্লৰিনটো চাব দেই, এইটো কেপিটেল লেটাৰ হয়, এইটো স্মল লেটাৰ হয়, কিন্তু দুইটাও এনেকৈ নিদিবা, কিন্তু এনেকৈ দিলে কিন্তু ভুল হৈ যাব। কি দিব লাগিব ইয়াক Cl দিব লাগিব, Cl ক্লৰিন কিমান হয় এটমিক নম্বৰ 17 হয়। তাৰপিছত কি আহিব আৰ্গন আহিব, আৰ্গনৰ কিমান হয় 18 হয়, ঠিক আছে। চ' ইয়ালৈকে মনত ৰাখিলে হয়, আৰু কেলছিয়ামলৈকে মনত ৰাখিলে হয়, ঠিক আছে। কেলছিয়ামৰ এটমিক নম্বৰ 20, কেলছিয়ামৰ কিমান হয় 20 হয়, ইয়ালৈকে মনত ৰাখিলেও হৈ যাব। আৰু পটাছিয়াম 19 হৈ যায়, 19 আছিল চাগে, পটাছিয়ামৰ 19 আছিল চাগে হা, ঠিক আছে। ইয়ালৈকে মনত ৰাখিলে হ'ব। এইখিনি যদি মনত ৰাখা তোমালোকে, আমাৰ মেথছখিনি আমাৰ হৈ যাব। চ' এইবিলাক কি হয় কেমিকেল এলিমেণ্ট হয়, আৰু ইয়াতে কি আছে সিহঁতৰ এটমিক নাম্বাৰবিলাক আছে, ঠিক আছে। এতিয়া আমি নেক্সট শিকিম এটমিক মাছ শিকিম, ঠিক আছে। এটমিক মাছ মানে কি বস্তু হয় চোৱা, এটমিক মাছ মানে কি হ'ল, আমি যে পঢ়িলো এটমবিলাক যেনেকৈ হাইড্ৰজেন এটম, হিলিয়াম এটম, লিথিয়াম এটম, সেই এটমবিলাকৰ যিটো নিউক্লিয়াছ আছে, সেই নিউক্লিয়াছটোৰ মাছক কি বুলি কোৱা হয় এটমিক মাছ বুলি কোৱা হয়, মানে এটমটোৰ মাছকে এটমিক মাছ বুলি কোৱা হয় আৰু বেছিকেলি। এতিয়া আমি মনত ৰাখিব লাগিব কিছুমান কেইটামান এলিমেণ্ট আছে, সিহঁতৰ এটমিক মাছ কেইটা আমি মনত ৰাখিব লাগিব, ঠিক আছে। চ' এনেকৈ লিখিছোঁ আৰু দেই, টেবুলখন বনাইছোঁ চিম্পুলকৈ বনাইছোঁ। চ' ইয়াতে লিখিছোঁ এলিমেণ্ট দেই, ইয়াতে আছে এটমিক মাছ। আৰু চোৱা এটমিক মাছৰ ইউনিটটো কি হ'ব চোৱা, এনে আমি মাছৰ ইউনিট কি বুলি জানো কেজি বুলি জানো বা গ্ৰাম বুলি কওঁ, কিন্তু এটমবিলাক কি হয় বহুত সৰু হয়, সেইকাৰণে সিহঁতৰ ইউনিটটো অলপ কি হৈ যায় বেলেগ ধৰণৰ হৈ যায়। এটমিক মাছৰ ইউনিটটোক আমি কি বুলি কওঁ AMU বুলি কওঁ, এটমিক মাছ ইউনিট, অৰ ইউ কেন চে ইউ বুলি ক'ব পাৰা, ঠিক আছে।
এই এমইউটো কেজিত কনভাৰ্ট কৰিব পাৰি, ঠিক আছে। এতিয়া হাইড্ৰজেনৰ এটমিক মাছ কিমান হয়? 1 ইউ হয়। কিমান হয়? 1 ইউ। হাইড্ৰজেনৰ এটমিক মাছ কিমান? 1 ইউ। বুজিলা? তাৰপিছত তেনেকে সোডিয়ামৰ এটমিক মাছ কিমান হয়? 23 ইউ হয়। সোডিয়ামৰ কিমান হয়? 23 ইউ। তেনেকে তোমাৰ কাৰ্বনৰ এটমিক মাছ কিমান হ'ব? কাৰ্বন 12 ইউ। এই কাৰ্বন চি মানে কি আছিল? কাৰ্বন আছিলতো। তেনেকে নাইট্ৰজেনৰ এটমিক মাছ কিমান হয়? 14 ইউ হৈ যায়, ঠিক আছে। তাৰপিছত অক্সিজেনৰ এটমিক মাছ কি হয়? 16 ইউ হয়, ঠিক আছে, এটমিক মাছ এইটো। তাৰপিছত আছে কেলছিয়াম। কেলছিয়ামৰ 40 ইউ। কেলছিয়ামৰ কিমান হয়? 40 ইউ। মনত ৰাখিব লাগিব দেই, তোমালোকে পজ কৰি নোট কৰি ল'বা কিন্তু। তাৰপিছত এলুমিনিয়ামৰ এটমিক মাছ কিমান হয়? 27 ইউ, ঠিক আছে। এলুমিনিয়ামৰ এটমিক মাছ কিমান হয়? 27 ইউ হয়। তাৰপিছত আৰু আছে ছালফাৰ। ছালফাৰৰ এটমিক মাছ কিমান হয়? 32 ইউ হয়, ঠিক আছে নে? এইটো এছ মানে কি আছিল? ছালফাৰ। ছালফাৰৰ এটমিক মাছ কিমান হয়? 32 ইউ হয়। চ' এই টেবুলখন পজ কৰি পেলাই নোট কৰি লচোন। এইটো ইম্পৰ্টেণ্ট টেবুল হয়, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি আৰু এটা কনচেপ্ট পঢ়িম, এটমিক মাছ নাম্বাৰ। এই মাত্ৰ যে পঢ়িলো এটমিক মাছ, তো তেনেকুৱা এটা কনচেপ্ট এটা আছে এটমিক মাছ নাম্বাৰ। সেইটো কি হয় চোৱা এতিয়া, এটমিক মাছ নাম্বাৰ একে নহয় দেই। এটমিক মাছ নাম্বাৰ এইটো কেনেকুৱা হৈছে? মাছ নাম্বাৰ, হা, নাম্বাৰ ওলাব দিছে মানে। এতিয়া সাপোজ মই নাইট্ৰজেন এটমটো কনচিডাৰ কৰিছো। এক্সাম্পল লৈছো মই নাইট্ৰজেন এটম। নাইট্ৰজেন এটম। আৰু নাইট্ৰজেন এটমৰ চিম্বলটো কি হয়? এন হয়, ঠিক আছে। চ' এটমিক নাম্বাৰ অফ নাইট্ৰজেন কি হয় চোৱা। এটমিক নাম্বাৰ অফ নাইট্ৰজেন কি হয়? 7 আছিল। এই টেবুলখনত পঢ়িলো আমি। তেতিয়াহ'লে চোৱা, যদি এটমিক নাম্বাৰটো 7 হয়, তে প্ৰটন কেইটা আছে নাইট্ৰজেনৰ নিউক্লিয়াছত? 7টাই আছে। এতিয়া মই কৈছিলো যে নিউক্লিয়াছত কি থাকে? প্ৰটন আৰু নিউট্ৰন দুইটা থাকে। খালি হাইড্ৰজেনৰে খালি নিউট্ৰন নাই, বাকীবিলাক এলিমেণ্টৰ কিন্তু নিউট্ৰন আছে। চ' নাম্বাৰ অফ প্ৰটন, নাম্বাৰ অফ প্ৰটন ইন নাইট্ৰজেন এটম কিমান হয়? 7, ঠিক আছে। আৰু নাম্বাৰ অফ নিউট্ৰনছ ইন নাইট্ৰজেন এটম কিমান হয়? এই 7 হয় কিন্তু। নাম্বাৰ অফ নিউট্ৰনছো কিমান হয়? 7 হয়। চ' এটমিক মাছ নাম্বাৰ কি হ'ব চোৱা এতিয়া। এটমিক মাছ নাম্বাৰ কেনেকৈ ফাইণ্ড কৰিম? এটমিক মাছ নাম্বাৰ ইকুৱেল টু নাম্বাৰ অফ প্ৰটনছ প্লাছ নাম্বাৰ অফ নিউট্ৰনছ। চ' নাম্বাৰ অফ প্ৰটনছ প্লাছ নাম্বাৰ অফ নিউট্ৰনক কি বুলি কোৱা হয়? এটমিক মাছ নাম্বাৰ বুলি কোৱা হয়, ঠিক আছে। আৰু আমি এটমিক মাছ নাম্বাৰক কেনেকৈ ডিফাইন কৰিম? কেপিটেল এৰে ডিফাইন কৰোঁ, ঠিক আছে। কেপিটেল এ মানে কি হয়? এটমিক মাছ নাম্বাৰ। আৰু নাম্বাৰ অফ প্ৰটনটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম? এই জেডেৰে ৰিপ্ৰেজেণ্ট কৰিম। জেড মানে কি হয়? নাম্বাৰ অফ প্ৰটন, জেড। তাৰপিছত নাম্বাৰ অফ কি আছে? নিউট্ৰন। তাক মই সাপোজ এন বুলিয়ে ক'লো। এন মানে কি হয়? নাম্বাৰ অফ নিউট্ৰন। চ' এটমিক মাছ নাম্বাৰ মানে কি হয়? নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন। বুজি পালা? বুজি পোৱা নাই? এইটোৱে বেছিক কনচেপ্ট হয় এটমিক মাছ নাম্বাৰৰ। কিন্তু এটমিক মাছৰ ইউনিটটো কি হয়? ইউ হয়। আৰু এটমিক মাছ নাম্বাৰটো কি হ'ব? জাষ্ট নাম্বাৰহে ওলাব দিছে, কিন্তু একে নহয়, ঠিক আছে। চ' এটমিক মাছ নাম্বাৰ যদি দিয়া থাকে বা নাম্বাৰ অফ প্ৰটন দিয়া আছে, তেতিয়াহ'লে নিউট্ৰন নাম্বাৰটো ওলাই যাব এনেকৈ, এ মাইনাছ জেড কৰিলে ওলাই যাব। এতিয়া আমি
এলিমেণ্ট এটাক আমি কেনেকৈ লিখিম চোৱা এতিয়া মই কি এক্সাম্পল লৈছিলোঁ নাইট্ৰজেন এটমটো লৈছিলোঁ ন এক্সাম্পলটো চ' নাইট্ৰজেন এটমটো মই কেনেকৈ লিখিব পাৰোঁ নাইট্ৰজেনৰ এটমিক নাম্বাৰ কিমান হয় 7 হয়তো 7টো মই লিখিলোঁ এনেকৈ আৰু এটমিক মাছ নাম্বাৰ কিমান হয় জানা 14 হয় কিমান হয় 14 হয় চ' এনেকৈ আমি কেমিকেল এলিমেণ্ট এটাক ডিফাইন কৰোঁ এনেকৈ 7 and 14 এই 14টো কি বুজাইছে মাছ নাম্বাৰ এটমিক মাছ নাম্বাৰ ঠিক আছে আৰু 7টো কি বুজাইছে এটমিক নাম্বাৰ বুজাই আছে হ'লনে ক্লিয়াৰ এতিয়া হোৱা নাই এইখিনি পজ কৰি পেলাই ধুনীয়াকৈ নোট কৰি লোৱা চ' এটা নিউক্লিয়াছ দি আছে ইউৰেনিয়াম 235 ঠিক আছে ইয়াত তোমাক কি ফাইন কৰিব দিছে নাম্বাৰ অফ নিউট্ৰন ফাইন কৰিব দিছে এইটো চোৱা এই ইউ মানে কি হয় ইউৰেনিয়াম এইটো ক'ত ইউজ কৰে এটম বোম যে বনায় এটম বোম অৰ ইউ কেন চে নিউক্লিয়াৰ বোম তাতে এইটো ইউজ কৰে এইটো ইউৰেনিয়াম নিউক্লিয়াছটো ইউজ কৰে মনত ৰাখিবা এইটোক ফিউল হিচাপে ইউজ কৰে যেনেকৈ আমি বাইক এখন চলাবৰ কাৰণে পেট্ৰল কি ইউজ কৰোঁ পেট্ৰল ইউজ কৰোঁ ন এজ এ ফিউল তেনেকৈ নিউক্লিয়াৰ বোমত ফিউল কোনটো হয় এইটো হয় এই নিউক্লিয়াছটো ইউজ কৰে ইউৰেনিয়াম নিউক্লিয়াছ বুজি পালা এতিয়া এই 92টোৱে কি বুজাই আছে এটমিক নাম্বাৰ বুজাই আছে আৰু 235 কি বুজাই আছে এটমিক মাছ নাম্বাৰ বুজাই আছে কি বুজাই আছে এটমিক মাছ নাম্বাৰ বুজাইছে এটা মই কি ল'ব লাগে নাম্বাৰ অফ নিউট্ৰন ল'ব লাগে চ' মই জানো ফৰ্মুলাটো ইকুৱেল টু কি হয় Z প্লাছ N আৰু Z কি বুজায় এটমিক নাম্বাৰ বুজায় আৰু A কি বুজায় এটমিক মাছ নাম্বাৰ 235 Z মানে হ'ল 32 92 N চ' 235 minus 92 কিমান হ'ল 143 চ' নাম্বাৰ অফ নিউট্ৰনছ কিমান আছে 143 আছে চোৱা চ' ইউৰেনিয়াম নিউক্লিয়াছত নিউট্ৰন 143টা আছে আৰু প্ৰটন কেইটা আছে 92টা আছে চ' তোমালোকে এইটো কনফিউজ নহ'বা হা যে যিমানটা প্ৰটন থাকিব সিমানটাই নিউট্ৰন থাকিব সেনেকুৱা নহয় প্ৰটন আৰু ইলেক্ট্ৰনৰ নাম্বাৰটো একে হয় কিন্তু প্ৰটন আৰু নিউট্ৰনৰ নাম্বাৰটো একে হ'বও পাৰে নহ'বও পাৰে ঠিক আছে নে চ' এইটো পজ কৰি পেলাই ধুনীয়াকৈ নোট কৰি লোৱা